হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই উপস্থিত আছোঁ এখন ট্ৰেইনিঙত, আৰু এই ট্ৰেইনিঙত ধুনীয়া এটা পৰিৱেশ হৈ আছে, যি নেকি পৰিৱেশত এজনে আনজনক পৰিচয় দি আছে, আৰু মোৰ পৰিচয়ো আন এজনে কৈ আছে। নমস্কাৰ দুজনীয়া বাইদেউসকল আৰু আমাৰ কলকাতা বাইদেউসকল মই আজিয়ে চিনাকি তেখেতৰ নাম চাহানাজ পাৰভিন আৰু তেওঁ ৰূপসী কলকচিয়াৰ পৰা আহিছে আৰু তেওঁ সমাজ সেৱা কৰি ভাল পায়। তেওঁ আৰু ঘৰৰ গৃহিণী। মই এইখিনিয়ে জানো, মানে মই ভালকৈ চিনি নাপাওঁ যে আজিয়ে লগ পাইছোঁ দেই। আজি অলপ কিবাটো চিনাকি হৈছে। নমস্কাৰ, মোৰ লগত আছে মৃদুলা চৌধুৰী। তেখেতে সমাজৰ কাম কৰি ভাল পায় আৰু লগতে ধুনীয়া হাঁহিমুখীয়া, নিজেও হাঁহি থাকে আৰু আনকো হহুৱাই ভাল পায়। আৰু এনেকৈ চলি আছে আমাৰ প্ৰশিক্ষণ। আমাৰ বৰপেটা জিলা পৰিষদৰ সভাকক্ষত চলি থকা দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি অন্তিমটো দিন, আৰু এই প্ৰশিক্ষণত আমি বহু নজনা কথা শিকিব পাৰিলোঁ। লগতে এনেকৈ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিলে বহু অভিজ্ঞতা অৰ্জন কৰিব পাৰি। এতিয়া দুপৰীয়া হ'ল বাবে আমাক লাঞ্চ কৰিবলৈ কুপন দি আছে, মই লৈ ল'লোঁ। লাঞ্চৰ কাৰণে যাই আছোঁ ন। মোৰ লগত আমাৰ CDPO বাইদেউ, আমি একেলগে গৈ আছোঁ, কিয়নো আমাৰ লাঞ্চৰ ব্যৱস্থা এখন হোটেলত কৰা হৈছে। এয়া মোৰ হাতত কুপন, মই কুপনখন হাততে ৰাখি থৈছোঁ, কিয়নো কুপনখন হেৰুৱাব নোৱাৰি। যিহেতু এই কুপনৰ জৰিয়তে মই পাম দুপৰীয়াৰ লাঞ্চ, আৰু এনেকৈ হোটেল আহি পালোঁ। হোটেলত সকলোৱে ইতিমধ্যে খোৱা লোৱা আৰম্ভ কৰিছে, আৰু ময়ো মোৰ ধুনীয়াকৈ খোৱা থালি ল'লোঁ, খাবলৈ আৰম্ভ কৰিলোঁ। পৰা 6জনমান অংগনবাদী কৰ্মীয়ে আমাৰ বৰপেটা জিলা পৰিষদ কনফাৰেন্স অফিচত আমি ট্ৰেইনিং কৰিলোঁ। ট্ৰেইনিঙত ৰাতিপুৱা আমাৰ খোৱা লোৱাৰ ব্যৱস্থা আছিল, বহুত ভাল খাদ্য দিছিলে। ইয়াৰ উপৰি দুপৰীয়াত আমাক যি খাব পাৰে, মানে ইচ্ছামতে খাব পাৰিছিল। আমি এতিয়া বজাৰ কৰিবলৈ গৈ আছোঁ, তাৰপিছত আমি ঘৰ আহিম।